পৰ্যটনস্থলী বগামাটিৰ দীপলিনা ডেকাৰ গানৰ দৃশ্যগ্ৰহণ অসমীয়া আৰু হিন্দী ভাষাত মুক্তি পাবলগীয়া গীতটোত অভিনয় কৰিছে জনপ্ৰিয় মডেল তথা অভিনেত্ৰী সোণাল শৰ্মাই। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই গোৱা হালধীয়া পখিলা শীৰ্ষক এটি গীতৰ ভিডিঅ' BTRৰ অন্যতম পৰ্যটনস্থলী বগামাটিৰ বিভিন্ন লোকেশ্যনত শ্বুটিং কৰা হয়। গীতটোত অভিনয় কৰিছে মিছ হাৰিয়ানা খ্যাত মডেল তথা অভিনেত্ৰী সোণাল শৰ্মাই। নৱগঠিত ড্ৰিম ৱেব প্ৰডাকশ্যন ষ্টুডিঅ'ৰ বেনাৰত নিৰ্মাণ কৰা গানটোৰ নৃত্য নিৰ্দেশনা কৰিছে অসমীয়া ছবি জগতৰ জনপ্ৰিয় নৃত্য নিৰ্দেশিকা জিনি মহলীয়াই। অসমীয়া আৰু হিন্দী দ্বৈত ভাষাত নিৰ্মাণ হ'বলগীয়া গীতটোত আগন্তুক লোকসভা নিৰ্বাচনৰ পিছতে মুক্তি দিয়া হ'ব বুলি জানিবলৈ দিয়ে শ্বুটিংস্থলীত উপস্থিত থকা গানটোৰ প্ৰযোজকদ্বয় বনজিৎ কৌণ্ডিল্য আৰু জনপ্ৰিয় কবি তথা ঔপন্যাসিক প্ৰণৱ কুমাৰ বৰ্মনে। অসমৰ বৈচিত্ৰ্যময় বড়ো, ৰাভা, শৰণীয়া, কাৰ্বি আৰু মিচিং সংস্কৃতিক দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে এই গীতটোৰ দৃশ্যগ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে প্ৰণৱ কুমাৰ বৰ্মনে। আনহাতে অসমৰ চাহ বাগিচা আৰু বগামাটিৰ দৰে মনোৰম ঠাইত গীতটোত অভিনয় কৰিবলৈ পাই যথেষ্ট আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰে অভিনেত্ৰী সোণাল শৰ্মাই। হালধীয়া পখিলা আমাৰ মাজত আছে হালধীয়া পখিলা সুদূৰ হাৰিয়ানাৰ পৰা আহিছে। তাই মিছ হাৰিয়ানাও আছিলে, মিছ ইণ্ডিয়া কণ্টেষ্ট কৰিছিলে। তো আমি হালধীয়া পখিলা মানে তাই অসমত ফুৰিবলৈ আহিলে, আহি অসমত ধুনীয়াকৈ ফুৰি মেলি এই প্ৰাকৃতিক পৰিৱেশত এজন হালধীয়া পখিলা হয় ধুনীয়াকৈ নাচি বাগি আছে। সেইটো মেইন কনচেপ্ট আপোনাৰ। এইটো গোটেই গানটো গাইছে দীপলিনা ডেকাই। দীপলিনা ডেকাৰ পৰিকল্পনাত গোটেইখিনি হৈছে, কিন্তু আজি দীপলিনা অহা কথা আছিল, কিন্তু তাই লণ্ডনত থকাৰ কাৰণে আহিব নোৱাৰিলে। চ' এইটো আমাৰ ড্ৰিম ৱেব প্ৰডাকশ্যন হাউচ এটা আমি নতুনকৈ আৰম্ভ কৰিছোঁ। ড্ৰিম ৱেবছৰ বেনাৰতে এই গানটো আৰম্ভ হৈছে আৰু আমাৰ আপোনালোক কৈ অতি মানে উৎফুল্লিত যে আমি অনতিপলমে আমাৰ এনেকুৱা জুবিনেও আমাৰ মুভি এখন আমাৰ নেক্সট আপকামিং মুভি এখন আহিছে সপোনৰ ৰং। সপোনৰ ৰংখন আমি অহা মাহৰ পৰাই শ্বুটিং ষ্টাৰ্ট কৰিম। ত' সপোনৰ ৰং কাম কৰাৰ আগত এইটো এটা মানে আমি সৰু প্ৰি ৰিহাৰ্চেল এটা কৰিলোঁ আৰু। ত' এইটো আমি এইটো গানৰ পিছত আমাৰ চিনেমাখন আহি আছে, বিগ বাজেট, ভেৰি বিগ বাজেটৰ মুভি। সপোনৰ ৰঙত আপোনাৰ মেক্সিমাম শ্বুটিং আমাৰ লণ্ডনতে হ'ব। BTC এৰিয়াত আমি ইয়াতেতো বগামাটিত কৰিলোঁ আৰু এইপিনে ইক' ৰিজৰ্ট, কি ৰিজৰ্ট এখন আছিলে, ইক' ৰাইনো ৰিজৰ্ট, তাত কৰিলোঁ আৰু চাহ বাগিচাৰ মাজতো কৰিলোঁ। সঁচাকৈ মানে খুব সুন্দৰ পৰিৱেশ। ভবা নাছিলোঁ যে BTCত এতিয়াও ইমান শান্তিৰ পৰিৱেশ এটা আছে। তাইও দিল্লীৰ পৰা আহি অলপ মনত সুধি আছিল যে কেনেকুৱা লাগিব, এনেকুৱা পৰিৱেশত কি হ'ব, কিন্তু আহি যোৱাকালিও তাই মোক কৈছে যে ভবা নাছিলোঁ ইমান ধুনীয়া প্ৰাকৃতিক মনোমোহা, ইমান ধুনীয়া আপোনাৰ নদী, বিল, মানে মানুহখিনি বিশেষকৈ BTCৰ মানুহখিনি। যোৱাকালি আমি বাগৰুম্বাৰ গ্ৰুপ এটালৈ কাম কৰিলোঁ, বড়ো নৃত্য কৰিলে ছোৱালীবিলাকে। চ' সেই নৃত্যটোত তাই এজ এ টুৰিষ্ট হিচাপত আহিছে, আহি তাই নিজকে মানে এজনী বাগৰুম্বা আমাৰ বড়ো ছোৱালী বুলি, লোকেল ছোৱালী বুলি এটা অনুভৱ কৰি সেনেকুৱা নৃত্যৰে পাৰফৰ্মেঞ্চ এটা দিছে। ত' তাইও খুব সুখী হৈছে যে এনেকুৱা আপোনালোকৰ কালচাৰটো ইমান ধুনীয়া নে বা মানুহবোৰ ইমান মৰমীয়াল নে, সঁচাকৈ ভাল লাগিছে। কি ক'লে? গানটোক লৈ ডেফিনেটলি যথেষ্ট আশাবাদী। আমি যিমানখিনি পাৰোঁ কৰিছোঁ, কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নাই। আৰু যিহেতু আমাৰ গোটেই জনগোষ্ঠীয় মানুহখিনিক লৈ কৰিছোঁ, গতিকে আমাৰ কামটো ভাল হ'ব যেনে আশা ৰাখিছোঁ। আৰু मैं पहली बार एक्चुअली नहीं आई हूँ असम। माई रूट्स एंड माई कनेक्शन विद असम गोज़ वे बैक. माई फादर at the time, like a few years ago, was posted here, so I have been here many times, and even like with work, मैं असम गुवाहाटी आती रहती हूँ, तो मेरा कनेक्शन वो है। पर जिस तरह से मैंने इस बार देखा है हमारे येलो बटरफ्लाई म्यूज़िक वीडियो के लिए हमारे असम को जैसे मैंने देखा है वैसे पहले कभी नहीं देखा था, and it has been unbelievable, and even the love that I've gotten from all the people, it has been, I'm overwhelmed with emotions. और बहुत बहुत अच्छा लग रहा है मुझे यहाँ आके, और इतनी अमेजिंग लोकेशंस पे हमें शूट करने का मौका मिल रहा है, इससे बेटर क्या हो सकता है। हाँ जी, कितने एक्साइटेड, oh my god, how can I explain? That's what I'm saying, I'm unbelievably happy and so excited. Thank you to Dreamwave Studio कि हमें मुझे असम दिखाया उस तरह से जैसे मैंने कभी नहीं देखा था। एंड आप देखना हमारा म्यूज़िक वीडियो, आपको पता लगेगा कितने एक्साइटेड थे हम और जब हमने बनाया, एंड कितने हैं अभी। क्या मैसेज देना चाहोगे? फॉर एवरीवन, आई वुड जस्ट से ये जिस तरह का म्यूज़िक वीडियो हम बना रहे हैं, इट रियली शोज़ लाइक द कल्चर एंड द ब्यूटी ऑफ द स्टेट। और अगर आप
जो कि I'm sure all the people who will watch from Assam and from everywhere else will get to see how amazing and beautiful it is and how grateful we are to be in a place like this. So that is my message, to watch it and enjoy it and enjoy the performance. ৱেব ষ্টুডিঅ' এটা নতুন প্ৰডাকশ্যন হাউচ আৰু আমি ভাবিছোঁ কি অসমৰ যিবিলাক জনগোষ্ঠীয় সংস্কৃতি আমি সমগ্ৰ পৃথিৱীতে প্ৰতিষ্ঠা কৰিব লাগে। আমি 3খন চিনেমাৰ কাম আৰম্ভ কৰিছোঁ এতিয়ালৈকে, সপোনৰ ৰং, সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ আৰু এখন চিনেমাৰ, আৰু লগতে আজি আমি দীপলিনা ডেকাৰ এই গানটোৰ শ্বুটিং কৰি আছোঁ এতিয়া ভূটানৰ পাদদেশত। আমাৰ প্ৰডিউচাৰ বনজ্যোতি কৌণ্ডিন্য তেখেতৰ নেতৃত্বত, যাতে অসমীয়া সংস্কৃতি আমি সমগ্ৰ পৃথিৱীত দেখুৱাব পাৰোঁ। আৰু যিটো গান, এইটো গান অসমীয়াটো আছে, হিন্দীটো আছে, আৰু অসমীয়াত থকাৰ লগত হিন্দী এইকাৰণে কৰিছোঁ যাতে আমাৰ বড়ো সংস্কৃতি, আমাৰ শৰণীয়া কছাৰী সংস্কৃতি, মিচিং সংস্কৃতি, ৰাভা সংস্কৃতি, আমাৰ কাৰ্বি সংস্কৃতি আমি ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। কাৰণ আমাৰ এই বৈচিত্ৰ্যটো এতিয়াও ভাৰতবৰ্ষই ভালকৈ দেখা নাই, জংগলী দেশ বুলি ভাবে। আমি যে ইমান সাংস্কৃতিকভাৱে ইমান উন্নত এটা জাতি, পৰিপক্ক, এইটো ইণ্ডিয়ানবিলাকে নাভাবে। গতিকে আমি তেওঁলোকক দেখুৱাব বিচাৰিছোঁ, আৰু সেইকাৰণে আমি মিছ ইণ্ডিয়া সোণালক লৈ আহিছোঁ, সোণাল শৰ্মাক লৈ আহিছোঁ, যাতে তেওঁৰ জৰিয়তে আমি এটা মেছেজ দিব পাৰোঁ। আমি নহ'লে অসমীয়া এগৰাকী অভিনেত্ৰীও কৰিব পাৰিলোঁ হয়, কিন্তু তেওঁ অহাৰ লগে লগে এইটো কথা হ'ব, তেওঁ এইটো বস্তু লৈ যাব লাইক এ ব্ৰেণ্ড এম্বেচেডৰ। কিমান আশা মানি লৈ নিশ্চিতভাৱে ল'ব, কাৰণ আমাৰ বাগৰুম্বা, আমাৰ মিচিং ঐনিতম কাবান, আমাৰ কাৰ্বি লোকসংগীত, আমাৰ ৰাভা লোকসংগীত, আমাৰ শৰণীয়া কছাৰীৰ লোকসংগীত কিমান উন্নত, আজিলৈকেতো ইমান প্ৰতিষ্ঠা হোৱা নাই ভাৰতবৰ্ষত। আমি এইবাৰ কিন্তু প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ বনজ্যোতি কৌণ্ডিন্যৰ নেতৃত্বত, আৰু ইয়াৰ পৰৱৰ্তী সময়তো আমি এইটো কাম কৰিম।